তো গাইছ আমাৰ এটা আইডিয়া আৰু আমি বাল্লাই নাপালা বজিও এটা আছিল বালত যাকে এৰি গুচি গৈছি তোমাৰ যদি মনে মনে লাইন মাৰি আছা কবি গাইছ হেল্ল' গাইজ ৱেলকাম টু মাই নাডাৰ নিউ ব্লগছ তো পোনপ্ৰথমতে মোৰ ফালৰ পৰা সকলোকে পহৰ উৎসৱ দীপাৱলী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো মই বৰ্তমান আছোঁ নলবাৰী ষ্টেচন ইয়াত দেখাই পাইছে মোৰ পিছভাগে আছে নলবাৰী ষ্টেচন তো মই বৰ্তমান যাব ওলাইছোঁ তেজপুৰ তো মোৰ লগত এজন ল'ৰা যাব সি আহিছে বঙাইৰ পৰা আহিছে মোৰ ট্ৰেইন আছে 11:30 বজাত তো এতিয়া বাজিল 11 আৰু 30 মিনিট আছে তো মই যাম ৰঙিয়াক লগি তো সি ৰঙিয়াত নামিব মই তাত নামিম নামিওঁতে বাছত যাম তো আপোনালোকক দেখাই আছোঁ তেজপুৰৰ ভাগে মানে কেনেকুৱাকৈ দীপাৱলী উদযাপন কৰিলোঁ তো ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু গাইজ পুৱাৰ পৰা ৰখি ফাইনেলি আহি পেলাক গাড়ীখন তো এইখনতে যাম মই আৰু ইয়াতে দিগময় আহি আছে তো দেখাই আছোঁ ইয়াত দিগময় তো দিগময় আৰু মই বৰ্তমান তেজপুৰ যাই আছোঁ তো চাই থাকক ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক আৰু গাইজ এটা বস্তু দেখাই আছোঁ এই সেউজীয়া ঘৰটো দেখা পাইছা সিহঁতি কাৰ ঘৰ জানে না সিহঁতি হৈছে বনয়টোৰ এক্স গাৰ্লফ্ৰেণ্ডৰ ঘৰ নামটো নকওঁ বাৰু মই সেই ভিডিঅ'টো চাই গালিয়ে দিব মোক গালি দি লাভ নাই সঁচা কথাটো কৈছোঁ মই 4 দিনমান আহিছোঁ কাৰণে কৈছোঁ দে তোৰ লগত তো গাইজ আজি লং জাৰ্ণিটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ তো ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব পৰা দেখাই আছোঁ বম ধামাকা এটা ভিডিঅ' হ'ব যে আছে চাই থাকক আৰু অসম বুলি ক'লে জানেই গাইজ খেতি তো অসমত খেতি বেছিকৈ কৰা হয় তো দেখা পাইছে কিমান এটা ধুনীয়া মানে সোণালী কালাৰ হৈ আছে তো এনেকৈ সোণালী কালাৰ ধাননিৰ মাজে মাজে যাই পালোঁ আমি ৰঙিয়া তো ৰঙিয়াত নামিম মাত্ৰ ৰঙিয়াত আছে আমি এইখন ট্ৰেইনৰ পৰা নামিলোঁ তো গাইজ ৰঙিয়া পালোঁ বৰ্তমান ৰঙিয়া পালোঁ মানে সি বাছত নাযায় বোলে ট্ৰেইনলৈ যাব তো ট্ৰেইনৰ লাইনটো বেলেগ না ৰঙিয়াৰ পৰা তো মোৰ পাছত ট্ৰেইন আছে ইয়াত দেখিছে তো টিকেট কাটিব গৈছে টিকেট কাটি যাই আছোঁ তো ভিডিঅ'টো চাই থাকক দেখাই আছোঁ তো গাইজ ট্ৰেইন আছে 3টা বজাত তো আমি অলপ ফুৰিব আহিছোঁ তো গাইজ ট্ৰেইন যিহেতু লেট আছে সেইকাৰণে আমি অলপ ফুৰিব আহিছোঁ তো ইয়াত দেখা পাইছোঁ ৰঙিয়া জংচন তো গোটেই ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক স্কিপ নকৰিব চাই থাকক আৰু গাইজ পুৰা আজি ট্ৰেইনখন একদম ভাড়াত লৈ লৈছোঁ কাৰণে একদম দিগময় আৰু ময়ে একদম পুৰা ঘুমে যাই পঢ়িম বিন্দাছ আৰু গাইজ ইভাগে ই হৈছে ঘৰত ব্যস্ত আৰু ইভাগে দেখাই আছোঁ এই একচিন আহিছে প্ৰেম কৰাত ব্যস্ত ইভাগে ভাই যা হৈছে যা ঘৰত যা আৰু মায়ে মোক ৰখি আছে তোহাঁতক তো গাইছ আমাৰ এটা আইডিয়া আৰু আমি বাল্লাই নাপালা বজিও এটা আছিল বালত যাকে এৰি গুচি গৈছি তোমাৰ যদি মনে মনে লাইন মাৰি আছা কবি গাইছ আৰু গাইছ মানে বহুত দিনৰ পৰা এটা বস্তু নটিচ কৰি আছোঁ এই চেইনডাল যে টানে চাউৰ টানিব কাৰণে তো টানবা নৰোৱে ট্ৰেইন চলি থাকে যে কায়ৰে যিহেতু নাজয় দুখে টানা তো গাইজ ঢেকীয়াজুলি পালোঁ মাজত আছে আৰু 3টা ষ্টেচন আমি নামিম ৰাঙাপাৰাত তো এতিয়া দেখা পাইছে ফটো লৈ গৈছোঁ চাবলৈ এয়া ঢেকীয়াজুলি ষ্টেচন তো গাইজ ফাইনেলি পালোঁ ৰাঙাপাৰা ষ্টেচন তো আমি বৰ্তমান গাড়ীত যাব লাগিব তো গাড়ীত যদি যাই আছোঁ তো দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু গাইজ দেৱালীৰ এই চাকিৰ পোহৰে যেন সকলোৰে আহিব লগা নতুন দিনবোৰ পোহৰ কৰি তোলে তাৰে কামনা কৰিলোঁ হেপী দেৱালী তো গাইজ ফাইনেলি আমি আহি পালোঁ মানে য'ত আহিছিলোঁ তাতে আহি পাইছোঁ তো হাতে বাজিল 8:30 তো মানে সকলোৰে ছাতিবিলাখান তেল নুমে গৈছে তো সিমান এটা দেখাব নোৱাৰিলোঁ আৰু আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব